চিনাকি জ্যোতিষী এজনৰ ওচৰত বিয়াৰ তাৰিখটো চোৱাইছিলো। তেখেতে আকৌ 15 দিনৰ পিছতে ভাল তাৰিখ এটা আছে বুলি ক'লে। কি 15 দিন? কিন্তু এই 15 দিন সময়টোহে বৰ কম হ'ব নেকি? অৱশ্যে কথাটো নোহোৱা নহয়। 15 দিনৰ পিছতে হ'লে আমাৰ অকণমান অসুবিধা হ'ব। কিন্তু 15 দিনৰ পিছৰ ডেটটো যে ভাল বুলি কৈছে। আৰু বেলেগ ডেট নাই? ডেট আছে, কিন্তু শুভ নহয় বুলি কৈছে। হয় নেকি? জ্যোতিষীজনে কোৱা মতে সেই দিনটো বৰ শুভ। এতিয়া আপোনালোকে বা কি কয়? 15 দিন সময়তে বিয়াখনৰ যা যোগাৰ হ'ব জানো, সেইটো লৈহে চিন্তা হৈছে। আপোনালোকে খৰচৰ কথা একো চিন্তা কৰিব নালাগে, আমি আছো নহয়। কাম নাই আৰু বিয়াৰ সকলো খৰচ বহন কৰিব। কষ্ট কৰি টকাবোৰ ঘটি এতিয়া বিয়াত খৰচ কৰিবলৈ আহিছে। ময়ো বিয়াখন সাধাৰণভাৱে হোৱাটোৱে বিচাৰোঁ। তাকে। তেওঁলোকৰ যদি কিবা প্ৰব্লেম হৈছে বিয়াখন পষ্টপনো কৰিব পাৰি। নহয় মানে ইমাননো কি লৰালৰি আছে? পিছত এটা ভাল দিন পৰিলে তেতিয়াই বিয়াখন পাতিলেই হ'ল। নালাগে দিয়া। 15 দিনৰ পিছত যিটো তাৰিখ দিছে সেইটো তাৰিখ ভাল বুলি কৈছে যেতিয়া সেইটো তাৰিখতে হওক। নে কি কয়? আমাৰ একো আপত্তি নাই। 15 দিনৰ পিছৰ দিনটো ভাল যদি এইটো দিনতে বিয়াখন হওক। শুভ দিনত বিয়াখন হ'লে দৰা কইনা দুয়োটাৰ কাৰণেই ভাল। আপোনালোকৰ একো আপত্তি নাই যেতিয়া সেই দিনটোৱে ঠিক হওক, নহয় জানো? ঠিক আছে মা। চাহ দিছোঁ, আহক আহক ভিতৰলৈ আহক আহক। হয় আহক। আপোনালোকে আৰম্ভ কৰকচোন। দীপা তই অইনক চাগৈচোন যা। আপোনালোকে বহুত কিবা কিবি যোগাৰ কৰিলে দেখোন। নাই নাই, বিশেষ একো নাই। আমাৰ মানে ইমানবোৰ খোৱাৰ অভ্যাস নাই যে। একো নহয়, পাৰিব, খাওকচোন। বিয়া নহওঁতেই হ'বলগীয়া মিতিৰৰ প্ৰতি মৰম চেনেহ হ'বলৈ হ'লেই। বিয়াখন হ'লেতো কথাই নাই। এই সোপাৰে ঘৰখন ল'ব যেন লাগিছে এতিয়া। জীয়েকৰ লগত যৌতুকতেই আহে নেকি? আপোনালোকে দেখোন একো লোৱাই নাই, লওক আকৌ। নাই, হ'ব হ'ব দিয়কচোন, এইখিনি খাই লওঁ বাৰু। মায়া, কি হ'ল? নাই মা, এখেতসকলক কিবা লাগে নেকি? দিয়াচোন। হ'ব, একো নালাগে। অয়ন, অয়ন, কি হ'ল দেউতা? চাওঁ আহা এখন। কলৈ? মই তোমাক কাৰোবাৰ লগত চিনাকি কৰাই দিম। নাজানো কিয় বা আজি মোৰ মনটো এনেকুৱা লাগি আছে। একো কাৰণ নোহোৱাকৈচোন বেয়া লাগি আছে। মোৰ ভাল পোৱা অভিনয় নাছিল, আছিলে আৰু এতিয়াও আছে। বাৰে বাৰে উদয়নৰ মুখখন মনত পৰি আছে। তাৰ কথাবোৰ মইচোন পাহৰিবই পৰা নাই। কেতিয়াবা লাগে যি হৈ গ'ল তাত তাৰ কোনো ভুল নাছিল। কি হৈছে মই একো বুজিয়ে পোৱা নাই। ভণ্টি, তই মাহঁত অহাই নাই নেকি? নাই, তই একো নোকোৱাকৈ ক'লৈ গৈছিলি? কাম এটা আছিল। কি কাম? আছিল আৰু কিবা এটা কাম। তই যাচোন, মোৰ কাৰণে চাহকাপ বনাবি। আনি আছো ৰ। বৰ ভাগৰ লাগিছে। চাহকাপ খাই অলপ আৰামকে কৰিব লাগিব। তোমাৰ নামটো কি বুলি ক'লা? অয়ন দত্ত। বৰ ধুনীয়া নাম। ই আমাৰ সকলোৰে বৰ মৰমৰ। মৰমৰটো হ'বই, ইমান ধুনীয়া ল'ৰা। ইমান ধুনীয়া নামটো কোনে দিলে? মায়ে।
এইবোৰ যে কেতিয়া যাব নহয়, দেখিলেই মূৰটো গৰম হয়। তালৈ নগৈ ইয়াতেই থকা ভাল। ধনী ঘৰত জীয়েকক বিয়া দিবলৈ পাই আনন্দত ভৰি মাটিতেই পৰা নাই। মোৰ যে এইবোৰ একদমেই সহ্য নহয়। আমি আহোঁ দিয়ক। যায়ে নেকি? হয়, সন্ধিয়া হ'লে আকৌ আমাৰ অসুবিধা হ'ব নহয়। হয়, গৈ থাকক তেতিয়াহ'লে। ভাল বাৰু। বিনোদন, আহিছোঁ। ঠিক আছে দিয়ক। থাকিবা দেই। হয়। যাওঁ দেই। তুমি মোক তেনেকৈ ক'লা যে, তাতো সেই মানুহবোৰৰ বাবে? নকৈ আৰু নোৱাৰি। চোৱা, তুমি ঘৰখনৰ ডাঙৰ বোৱাৰী, আৰু ডাঙৰ বোৱাৰী হিচাপে কিছুমান কাম কৰোঁতে অলপ ভাবি চিন্তি কৰিব লাগে। আজিও উঠি গ'লোঁ। গোটেই দিনটোত একো কামেই নহ'ল। এনেকৈ আৰু কাম বন নকৰাকৈ কিমান দিন থাকিম? মোৰ বৰ চিন্তা হৈছে। জীৱনটোত একোৱে কৰিব নোৱাৰিলোঁ মই। নিজৰ ওপৰতে ঠিক আৰু বুজিছে। মায়া, কিছুমান কাম তুমি জানি বুজি কৰা নে নজনাকৈ কৰা মই বুজি নাপাওঁ। মানে? মানে আৰু কি, প্ৰথমতে শকুন্তলাৰ মাক দেউতাক আহোঁতে তুমি ওলাই যোৱা নাছিল, পাছত মই কওঁতেহে গৈছা। গৈছোতো, নোযোৱাকৈতো থকা নাই। কিন্তু তেওঁলোক যোৱাৰ সময়ত ৰুমৰ ভিতৰত সোমাই আছিলা কি? মোৰ কিবা এটা কাম আছিল সেইকাৰণে। হ'ব হ'ব, তোমাৰ কি কাম আছিল জনা আছে মোৰ। তুমি মোক তেনেকৈ ক'লা যে, তাতো সেই মানুহবোৰৰ বাবে? নকৈ আৰু নোৱাৰি। চোৱা, তুমি ঘৰখনৰ ডাঙৰ বোৱাৰী, আৰু ডাঙৰ বোৱাৰী হিচাপে কিছুমান কাম কৰোঁতে অলপ ভাবি চিন্তি কৰিব লাগে। তেওঁলোক আমাৰ ঘৰলৈ প্ৰথম আহিছে, আৰু নতুনকৈ হ'বলগীয়া মিত্ৰীৰ লগত মানুহে তেনেকৈ ব্যৱহাৰ কৰে নেকি? মই কি বেয়া ব্যৱহাৰ কৰিলোঁ? ঘৰলৈ অহা আলহীক মাত নিদি ৰুমৰ ভিতৰত সোমাই থকাটো কি ভাল ব্যৱহাৰ? হ'ল বুলিয়ে আলহীক ভগৱানৰ দৰে পুজি থাকিবলৈ মোৰ সময় নাই। আৰু চাহ ভাতৰ খবৰ ল'বলৈ দেখোন তুমি আৰু মা আছিলাই। মই কিয় খবৰ ল'ব লাগে? তোমাক আৰু বুজাই লাভ নাই। বিনোদন, কামেৰি কি ভাবি আছ? ক'ত? একো নাই। চাচোন, চাওঁতে চাওঁতে তোৰ বিয়াখনো আহি পালেহি। আৰুনো কেইদিন আছে বিয়ালৈ? আজি তেওঁলোকে বা আমাৰ ঘৰত কেনেকুৱা পাই গ'ল, ফোন কৰি খবৰ এটা ল'ব লাগিব। সুধিবা। আৰু তয়ো বেলেগ কথাবোৰ ভাবি নাথাকিবি। অতীতৰ কথা পাহৰি যা, ভৱিষ্যতৰ কথা চিন্তা কৰ। শকুন্তলা বৰ ভাল ছোৱালী, তই সুখী হ'ব পাৰিবি। তই, শকুন্তলা, অয়ন সদায় হাঁহি ফূৰ্তিৰে দিনবোৰ কটাব পাৰিবি। হেল্ল', দিগন্ত দা, চৰি মই আপোনাৰ ফোনটো ৰিচিভ কৰিব নোৱাৰিলোঁ। এটা বৰ ডাঙৰ কথা হ'ল নহয়। কি কথা? বিনোদন আৰু শকুন্তলাৰ নোৱাৰিলোঁ। বিয়াখন ফিক্স হ'ল। মই বহুত চেষ্টা কৰিও বিয়াখন ৰখাব নোৱাৰিলোঁ। এতিয়া আপুনি কিবা এটা কৰকচোন। বৰ ডাঙৰ কথা। আপুনি কিবা এটা কৰক আৰু এতিয়া। ঠিক আছে। তেওঁলোকে সেইকাৰণে সেইটো দিনতে বিয়া হোৱাটো বিচাৰিছে। কিন্তু ইমান কম সময়ত ইমান টকা ক'ত পাবা? তহঁত দুটাৰ কাৰণে যিকেইটা পইচা থৈছোঁ সেইকেইটাকে খৰচ কৰিব লাগিব। আৰু সেইকেইটাই যদি নাতে মাটি অকণকে মাটি বিক্ৰী কৰি মই বিয়া দিবলৈ নিদিওঁ দেই। সেই বিয়াৰ পিছততো আমিও খাই বৈ জীয়াই থাকিব লাগিব।
তাই বিহানে মতে গোটেইখিনি খৰচ কৰিলে নহ'ব নহয়। ৰচোন, প্ৰথমে বিয়াখন ভালে কুশলে হৈ যাবলৈ দে। পিছৰ কথা পিছে পৰিও চিন্তা কৰিব পাৰিম। যি ভাল দেখা কৰা। যিহেতু তেওঁলোকে গোটেইখিনি খৰচ কৰিম বুলি কৈছেই, গতিকে তোমালোকে উপজাচি খৰচ কৰি নাথাকিব, নহ'লে মোলৈ একোৱেই নাথাকিবগৈ। ৰচোন, তই যে এনেকৈ কৈ আছ, তই ল'ৰা মানুহ নহয়। কিবা এটা কৰিব নোৱাৰ নিজে? মই যে দোকানখনত অকলে অকলে বহি থাকোঁ, তই দোকানখন অকণ ভালকৈ বহলাই নিজে বহিবগৈ নোৱাৰ? মই সেইবোৰ কাম কৰিব নোৱাৰোঁ। নোৱাৰ? মাৰে কৰিলে লাজ নাপাওঁ, নিজে কৰিবলৈ লাজ পাওঁ। বাপেক মাকৰ মূৰৰ ওপৰত টাঙোন জোকাৰি খাবলৈ আহিছে। মই নিবিচাৰোঁ তাক এগৰাকী মাহীমাকে ডাঙৰ দীঘল কৰক। আৰু মাহীমাকটো সদায় মাহীমাকেই। কেইদিনমান পিছত শকুন্তলাই যদি তাক বেয়া পোৱা হয়, তাক মা, অ' মা, কি হ'ল? চোৱাচোন, এইটো মোৰ ধুনু ধুনু কইনা। মই যোৱা কইনাক দৰাই বিয়া কৰাবলৈ আহিলে। সেইটো কাৰণে মই পুতলাজনীক মই কইনাৰ নিচিনা ধুনীয়াকৈ সজাইছোঁ। মা, কেনেকুৱা লাগিছে মা? ধুনীয়া লাগিছে, একদম তোৰ নিচিনা লাগিছে। তই যেতিয়া ডাঙৰ হ'বি, তোক কইনা সজালেও এনেকুৱাই লাগিব। আৰু দৰা এটা আহি তোক বিয়া পাতিলৈ গুচি যাব, বুজিছ? মা, মই বিয়া হ'লে মই তোমাকো লৈ যাম। মা, তোমাক এৰি মই কলৈকো নাযাওঁ। তুমি সদায় মোৰ লগত থাকিবা আৰু মই তোমাৰ লগত সদায় থাকিম। মাক শকুন্তলাৰ বিৰুদ্ধে ব্ৰেইন ৱাছ কৰিবই লাগিব। আৰু কেনেবাকৈ যদি মাৰ মনটো ঘূৰাব পাৰোঁ, তেতিয়াহ'লে এইখন বিয়া নোহোৱাটো খাটাম। মা, মায়া, মোৰ আপোনাৰ লগত কেইটামান কথা আছে। কি কথা? আপুনি বেয়া নাপাব, মই আপোনালোকৰ বিৰোধিতা কৰা নাই। তথাপিও কি? এইখন বিয়া হ'লে ভাল নহ'ব নেকি মা? মানে অয়নৰ ভৱিষ্যতটো নষ্ট হৈ যায় নেকি? কি কথা কওঁ মায়া? মানে মা, মাহীমাক এজনীয়ে জানো অয়নক মাকৰ মৰম দিব পাৰিব? নিজৰ ল'ৰা বুলি ভাবিলে নিশ্চয় পাৰিব। কিন্তু নিজৰ ল'ৰাটো নহয়। তেনেহ'লে এনেকৈ মৰম দিব পাৰিব? চোৱা মায়া, অয়ন মোৰ বৰ মৰমৰ আৰু একমাত্ৰ ভাই। মই নিবিচাৰোঁ তাক এগৰাকী মাহীমাকে ডাঙৰ দীঘল কৰক। আৰু মাহীমাকটো সদায় মাহীমাকেই। কেইদিনমান পিছত শকুন্তলাই যদি তাক বেয়া পোৱা হয়, তাক অত্যাচাৰ কৰে, মই কিন্তু সহ্য নকৰিম। অত্যাচাৰ? আপুনি এইবোৰ কি কথা কৈছে দিগন্ত দা? এতিয়া বুজিলেনে মা, মই এই বিয়াখনত কিয় বিৰোধিতা কৰিছিলোঁ? বুজিছোঁ, কিন্তু তুমি দিগন্তক ক'ত লগ পালা? দিগন্ত দা যে সিদিনা আমাৰ ঘৰলৈ আহিছিলে, তেতিয়াই মোক সেইখিনি কথা গোটেই কৈছে। মোৰ বোধেৰে দিগন্ত দাই কোনো ভুল কথা কোৱা নাই। ক'তনো আৰু মাহীমাকে নিজৰ মাকৰ নিচিনা অনন্তক মৰম কৰিব? মোৰতো এনেকুৱা লাগে শকুন্তলাই আমাৰ সা সম্পত্তি দেখিহে বিয়া হ'ম বুলি মান্তি হৈছে, অয়নৰ কাৰণে নহয়। আয়া, তেনে ক্ষেত্ৰত কিন্তু শকুন্তলাই অয়নক মৰম নহয়, কষ্টহে দিব। কি যে কথাবোৰ কৈ থকা নহয়। এনেই ইমানবোৰ কথা লগালো, একো লাভেই নহ'ল।